গুড মৰ্ণিং গুড মৰ্ণিং। ক'তা বাকীবোৰ ক'ত গ'ল? তেওঁ মিঠাহঁতে অহা নাই নেকি নয়না? নাই ছাৰ এতিয়ালৈকে অহা নাই। ছাৰ বহিব পাৰোনে ছাৰ? কি হ'ল তহঁতৰ ইমান দেৰি যে? ছাৰ অলপ দেৰি হ'ল ছাৰ আজি। কিহৰ কাৰণে দেৰি হ'ল কোৱাচোন? ছাৰ আগতে বহি লওঁ নেকি? আছে যোৱা যোৱা বহি লোৱা। এতিয়া কোৱা কিহৰ কাৰণে দেৰি হৈছে? ঐ খেতেং তুমি ক'বা নে মই ক'ম? তুমি কোৱা মিঠাং। কোনে কোৱা জল্দি কোৱা আকৌ। ঠিক আছে ছাৰ মই কৈ আছোঁ। কোৱা কোৱা। ছাৰ আমিতো সোনকালে আহিছিলোঁ 8টা বাজিতে। কৈ যোৱা কৈ যোৱা। বিদ্যালয় পোৱাৰ আগতে এখন চাইনবোৰ্ড লিখা আছে, আপুনি দেখা পাইছেনে কেতিয়াবা ছাৰ? চাইনবোৰ্ডৰ কথা কৈছাহে? আমাৰ বিদ্যালয় পোৱাৰ আগতে এখন চাইনবোৰ্ড লিখা আছে, সন্মুখত বিদ্যালয় আছে, লাহে লাহে যাব বুলি লিখা নাই জানো? আছেতো, তাতে কি হ'ল? সেইখনেইতো বেমাৰটো আমাৰ দেৰি হোৱা। সেইখনে কি বেমাৰ লগালে তহঁতক? সেইখন পঢ়ি পেলাই আমিও লাহে লাহে আহি থাকোঁতে দেৰি হৈ গ'ল ছাৰ। হয় নেকি? সেইখনতো তোমালোকৰ কাৰণে লিখা নাই নহয়, গাড়ীৰ কাৰণেহে লিখা আছে। আৰু ঠিক আছে, এতিয়া তোমালোকক প্ৰশ্ন সুধিম, তোমালোকে উত্তৰ দিব লাগিব। কি প্ৰশ্ন সুধিব ছাৰ? সুধিম ৰ'বা কিবা কিবি। সোধকচোন ছাৰ, পাৰিলে দিম বাৰু। খেতেং তুমি কোৱাচোন পোনপ্ৰথমে জোন আৰু বেলিৰ মাজত পাৰ্থক্য কি কোৱাচোন? ছাৰ পাৰিম ছাৰ। কৈ যোৱা কৈ যোৱা। ছাৰ জোন আৰু বেলিৰ পাৰ্থক্য এইটোৱে হয় যে বেলি মোক ভাল পায়, জোনে 4জন মানুহক ভাল পায়। হেৰ' এইটো কি পাৰ্থক্যৰ কথা ক'লা তুমি? ছাৰ খেতেং মিছা কথা কৈছে। সি মোকো ভাল পায় ছাৰ। সেইদিনা চকলেট এটা দিওঁতে মোকো আই লাভ ইউ বুলি কৈছে তাই। এই কি কথা কৈছে গৰু চাল, এইবিলাক কথা ক'ব নাপায় ইয়াতে। ছাৰ কি অংক? আৰু মিঠাং কোৱাচোন তুমি, এটা কলৰ দাম যদি 10 পইচা হয় 10টা কলৰ দাম কিমান হ'ব? ছাৰ কুৱেশ্যনটো আকৌ এবাৰ কওকচোন ছাৰ। এটা কলৰ দাম যদি 10 পইচা হয় 10টা কলৰ দাম কিমান হ'ব? ছাৰ কেঁচা কল নে পকা কল? পকা কল, যা পকা কল। মই হিচাপ কৰি আছোঁ। কৰা কৰা। এটা কলত যদি 10 পইচা হয় 10টা কলৰ দাম ছাৰ 10 পইচাৰ কল এটাও নাপায়, কেঁচা কলো নাপায়, তোৰ মূৰাটো পাব যা। এইটো বাদ দিয়া, এতিয়া বেলেগ এটা কওঁ। খেতেং কোৱাচোন তুমি। প্ৰশ্ন সোধক ছাৰ। শুনা, তোমাৰ ঘৰত যদি 10ডাল কলগছ আছে, তাৰে 3ডাল কাটিলে কেইডাল থাকিব? ছাৰ এনেকুৱা কথা নক'ব দেই। কলগছটো বাদে দিয়া, এখন পাত কাটিলে ইমানকৈ মাৰ খাব লাগে দেউতাৰ পৰা, আৰু কলগছ কটাৰ কথা কৈছে ন? বাৰু বাদ দিয়া বেলেগ এটা সুধিম। সোধক ছাৰ। ধৰি ল ছাৰ কাক ধৰিম ছাৰ? মনতে ধৰি ল। ঠিক আছে ধৰি লৈছোঁ। ধৰি ল মিঠাঙৰ পকেটত 10টা মাৰ্বল আছে, তাৰে তোমাক 3টা দিলে কেইটা থাকিব? ছাৰ ইয়াৰ পকেটত মাৰ্বল নাথাকে ছাৰ। কি থাকে পিছে? ইয়াৰ পকেটত 10 পেকেট বিমলহে আছে ছাৰ। খেতেং বিমল নাইও, মই শিখৰে কিনিছোঁ। আজিকালি বিমল খোৱা বাদ দিলোঁ না মই। ঠিক আছে 10 পেকেট বিমল আছে, তাৰে 3 পেকেট দিলে কিমান পেকেট থাকিব? ছাৰ 7 পেকেট আৰু 50 টকা। 7 পেকেটটো বাৰু বুজিলোঁ, 50 টকাটো ক'ৰ পৰা আহিল? ছাৰ মই 3 পেকেটটো এনে দিম নেকি? 50 টকা এটা ল'ম আকৌ। গলোহঁত ইয়াতে আৰু বেপাৰ কৰিব নালাগে দে। বাৰু খেতেং এটা কবিতা মাতাচোন। কি কবিতা মাতিম ছাৰ? তোমাৰ মনত যি আছে এটা কবিতা মাতা। ঠিক আছে ছাৰ। কাৰ সমান কি নাই মাতিম নেকি ছাৰ? যাৰ সমান যি আছে মাতি দিয়া মুঠতে। ঠিক আছে ছাৰ মাতি দিছোঁ। মোৰ সমান তেজ কাৰো নাই, লগৰ কেইটা ফটো ল'লে মজা লাগি যায়।
আৰ্মিৰ সমান খং কাৰো নাই নাই আলফা সন্ত্ৰাসবাদী বুলি সাধাৰণ মানুহকে কোবাই মাতি যোৱা ৰজনী মাষ্টৰৰ সমান দুখ কাৰো নাই নাই 5 বছৰৰ দৰমহা নাপায় ভিক্ষা কৰি খায় এয়াৰটেলৰ নিচিনা নেট কতো নাই নাই চুইচ টিপি টিপি মৰি গেল নেট নাপায় হেৰা এইটো কবিতাই নে তোমাৰ? বাৰু হ'ব আৰু নোৱাৰো আৰু তোমালোকক পঢ়াব। বাৰু যোৱা এতিয়া। অ'কে ছাৰ থেংক ইউ ছাৰ গুড বাই ছাৰ টাটা ছাৰ বাই বাই ছাৰ বিস্কুট ছাৰ ছাৰ পলাই গ'ল কেটেং ব'লা আমিও যাওঁ আবেলি আমিও মাৰ্বল গুটি খেলিব লাগিব নহয় ব'লা